নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম ঘৰচীয়া জীৱ-জন্তুৰ নাম ইংৰাজী আৰু অসমীয়া ভাষাত তেন্তে বলা আৰম্ভ কৰো গৰু গৰুক আমি ইংৰাজী ভাষাত কওঁ কাউ ছাগলী ছাগলীক আমি ইংৰাজী ভাষাত কওঁ গট কুকুৰ কুকুৰক আমি ইংৰাজী ভাষাত কওঁ ডগ মেকুৰী মেকুৰীক আমি ইংৰাজী ভাষাত কওঁ কেট ঘোঁৰা ঘোঁৰাক আমি ইংৰাজী ভাষাত কওঁ হৰ্চ গাহৰি গাহৰিক আমি ইংৰাজী ভাষাত কওঁ পিগ মহক আমি ইংৰাজী ভাষাত কওঁ বাফেলো উট উটক আমি ইংৰাজী ভাষাত কওঁ কেমেল শহাপহুক আমি ইংৰাজী ভাষাত কওঁ ৰেবিট ভেড়া ছাগলীক আমি ইংৰাজী ভাষাত কওঁ শিপ মতা ভেড়া ছাগলীক আমি ইংৰাজী ভাষাত কওঁ ৰেম মেথুনক আমি ইংৰাজী ভাষাত কওঁ বাইচুন গাধক আমি ইংৰাজী ভাষাত কওঁ ডংকি কেৰকেটুৱাক আমি ইংৰাজী ভাষাত কওঁ স্কুৱেৰেল বলদ গৰুক আমি ইংৰাজী ভাষাত কওঁ অক্স ষাঁড় গৰুক আমি ইংৰাজী ভাষাত কওঁ বুল কুকুৰাক আমি ইংৰাজী ভাষাত কওঁ হেন হাঁহক আমি ইংৰাজী ভাষাত কওঁ ডাক পাৰ চৰাইক আমি ইংৰাজী ভাষাত কওঁ পিজন ভাটৌ চৰাইক আমি ইংৰাজী ভাষাত কওঁ পেৰট সো ফ্ৰেণ্ডছ আজিলৈ ইমানে যদি আমাৰ ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিও আকৌ আহিম এটা নতুন ভিডিঅ' লৈ এটা নতুন বিষয়ৰ ওপৰত তেতিয়ালৈ ধন্যবাদ